ঘৰ চৰ ভাড়া লৈ কি প্লেন কি তেতিয়া পবিত্ৰহঁতে ক'লে যে আমি ঝাৰু বিজনেছ কৰিম ঝাৰু বিজনেছ কৈছে অসমত ঝাৰু মানে যিটো গছৰ পৰা বনায় সেইটো বহুত সস্তাত পায় আৰু ইয়াত ঝাৰুৰ দাম বহুত বেছি চ' প্লেনিংটো ভালে আছিলে তাৰপিছত মই বোলো বেয়া নহয় দাদা মোক ক'লে যে তুমি ব্ৰেণ্ডিং কৰিব লাগিব বোলো হ'ব মই চব কৰি দিম ঝাৰু কোম্পানীৰ নাম কি দিছিলা হনুমান নেকি হনুমান ঝাৰু নে কি পাহৰিলোঁ মই নামটো তেনেকুৱা ধৰণৰ হনুমান ঝাৰু তেনেকুৱা কিবা এটা আছিলে তাৰপিছত আৰু মই কেতিয়াবা যাওঁ ৱাছাইত থাকিবলৈ এওঁলোকৰ লগত ৰাতিপুৱাতে ঝাৰু ডিষ্ট্ৰিবিউটৰ কেতিয়াবা নাহে এটাৰ নাম মোৰ এতিয়াও মনত আছে চুলতান খান ঝাৰুৱালা চুলতান খান ঝাৰুৱালা তেওঁলোকৰ মিটিং বহে ৰাতিপুৱা মানে ঝাৰু বিজনেছ কেনেকৈ ডেভেলপ হ'ব কি হ'ব মই হাঁহি থাকোঁ আৰু মই বোলো এইকেইটাই ঝাৰু বিজনেছ কৰিব ব্ৰেইন লেভেলটো বেলেগত থাকে ঝাৰু বিজনেছ ঝাৰু মানে একো নহ'লগৈ লাষ্টত সেই কথা পাতি থাকোঁতে মিটিং পাতি থাকোঁতে তাৰপিছত সামন্ত গৌতম গুচি গ'ল আমেৰিকা সি IT ছেক্টৰৰ মানুহ এতিয়া ডাঙৰ কোম্পানী খুলিছে মই গৈছিলোঁ মায়াৰ সম্পাদনা কৰিবলৈ তাৰপিছত মই ক'লোঁ পবিত্ৰক ক'লে এইবোৰ ঝাৰু চাৰু বাদ দিয়া মেগাজিন এখন খোলা তুমি লিখা মেলাত ভাল নামটো মায়া দিয়া নহ'লে ময়ো কিজানি পবিত্ৰ মাৰ্ঘেৰিটা ঝাৰুৱালাও হৈ গ'লোহেঁতেন শ্যামন্ত গৌতম ঝাৰুৱালা